আপুনি যেতিয়া জিএছ আছিলে আপুনি কাৰোবাক ৰেগিং কৰিছিলে ষ্টেজত আৰু সেই ৰেগিঙৰ পিছত আচলতে আপোনাৰ প্ৰেমতে পৰিছিলে তেখেত কিন্তু ৰেগিঙৰ ষ্টাইলো বেলেগ আছিলে আপোনাৰ প্ৰথম প্ৰেম কেনেকৈ হৈছিলে আমি দৰ্শকসকলক অকণমান জনাব বিচাৰিছোঁ তাৰপিছত আৰু বহু কথা আছে আমি কম দৰ্শকসকলক কিন্তু আপোনাৰ মুখত জানিব বিচাৰিছোঁ এতিয়া মনত আছেনে মনত আপুনি ইমান ব্যস্ত কিন্তু আপোনাৰ প্ৰথম প্ৰেম কেনেকৈ মোৰ প্ৰথম কেনেকৈ মোৰ মনত নাই কিন্তু সেইখিনি সময়তে ডেফিনেটলি কলেজত থাকিলে মানুহৰ সম্পৰ্ক হয়েই বা এটা আছিলে যে প্ৰবেবলি 87-88ত ৰিনিকিৰ লগত মোৰ চিনাকি তাৰপিছত গৈ 91ত বিয়া আৰু আজি 2016 কিন্তু যেনেকৈ আছে ভগৱানে তেনেকৈ ৰাখিছে কোনো বিশেষ সমস্যা নোহোৱাকৈ ভাল এটা যি ধৰণে একো ভগৱানৰ আশীৰ্বাদত ঠিক ঠাক সব চলি আছে এইটোৱে ভাল হিমন্তদা আপুনি শৈশৱৰ প্ৰত্যেকটো কথাই আপোনাৰ স্পষ্ট মনত আছে আপুনি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ ইমান ধুনীয়াকৈ দিছে আমি সেইকাৰণে জানিব বিচাৰিছোঁ যে মানুহৰ জীৱনৰ প্ৰেমটোতো মানুহে কেতিয়াও পাহৰিব নোৱাৰে আপুনি সকলোৰে কাৰণে সকলো কৰিছে ইয়াত এই গোটেই জেগাখিনিত আপুনি ৰিনিকি বাইদেউক মনত লগ পোৱাৰ দিনটো আপোনাৰ মনত নাই নে আজি ফাৰ্ষ্ট ডেট খুব সম্ভৱ এডমিশ্যনৰ দিনাখনে প্ৰথম এডমিশ্যন ল'ব আহোঁতে আমি যেতিয়া এডমিশ্যন ল'ব ছোৱালীবিলাক আহে ল'ৰাবিলাক আহে বিশেষকৈ স্পৰ্টছ কোটা কালচাৰেল কোটাত কোনোবাই এডমিশ্যন ল'লে সেইকেইটা এডমিশ্যনৰ দায়িত্ব মোৰ ওপৰতে থাকে গতিকে প্ৰশ্ন সোধা যায় অলপ জেৰাও কৰা যায় মানুহক যে কিয় পাব লাগে কি আছে কি খেলিছিলা গতিকে তেনেকৈ আচলতে কি হয় মোৰ জীৱনটো এনেকুৱা বস্তুবিলাক কোনো চেপ্টাৰাইজেশ্যন কৰিব খুব দিগদাৰ গতিকে মোৰ জীৱনটোত কোনো এটা এনেকুৱা কাম মই আজিৰ দিনটোত কৰোঁ বা আজিৰ বছৰটোত কৰোঁ তেনেকুৱা নাই একেদিনে মই হয়তো 30টামান কাম একেলগে কৰি আছোঁ কিন্তু এটা কথাই যে ভগৱানে ভালকৈ ৰাখিছে ফেমিলি এটা ল'ৰা এটা ছোৱালী ৰিনিকে ভাল কৰি চাই ল'ৰা ছোৱালী দুটাক সেইটোৱে ডাঙৰ কথা তেওঁ কিন্তু সকলো মনত আছে তেওঁ ক'ত প্ৰথম লগ পাইছিলে কেনেকৈ প্ৰপ'জ কৰিছিলে প্ৰথম আপুনি তেওঁক কি উপহাৰ দিছিলে তেওঁ কিন্তু এটা বস্তু মনত আছে আৰু দৰ্শকসকল আমি এই সকলোখিনি ভাল কৰি ৰাখি থয় কেতিয়াবা মই চালে দেখাও পাওঁ কিন্তু মই ৰাখি থোৱা নাই খালি দুখটো এইটোৱে যে মোৰ হাতত একো নাই মোক দিয়াবিলাক কিন্তু মই দিয়াবিলাক ডেফিনেটলি তাই তাত আছে আমি দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ আমি সুধিছিলোঁ তেখেতক কিছু কথা তেওঁ কি কয় আহক আমি চাই লওঁ হিমন্তক মই যেতিয়া 89ত প্ৰথম কলেজ গৈছোঁ তেতিয়া জিএছ আছিলে আৰু মই ছেইণ্ট মেৰিজ কনভেণ্টত পঢ়া আছিলোঁ তেতিয়া এডমিশ্যনৰ সময়খিনিত তেতিয়া বহুত কটনত হুলস্থুল লাগি আছিলে পাম নাপাম চিট কি হয় কি নহয় তেতিয়া কোনোবাই ক'লে যে এনেকৈ জিএছ হিমন্ত বিশ্ব শৰ্মা তেতিয়াই সেনেকৈই গৈ যোৱাটোৱে তাৰমানে তেতিয়া প্ৰথম চাব গৈছিলোঁ আৰু কোন হিমন্ত বিশ্ব শৰ্মা তাৰপিছত চবেই কয় বলচোন বল চাওঁ জিএছটো ইমান দেখিবলৈ কিউট তেতিয়া আমি সেই পিছে পিছে গৈ চাওঁ জিএছকে চাবলৈ যাওঁ তেতিয়া প্ৰথম হায়াৰ ছেকেণ্ডেৰী কটনত আহিছোঁ এটা নতুন দেৰ ৱাজ এ ভেৰি ডিফাৰেণ্ট ফিলিং তাৰপিছত জিএছক বলচোন চাওঁ কিউট কওঁতে খেতি ফুৰো আহিলে দেখাও নাপাওঁ পটককৈ পাৰ হৈ যায় তাৰপিছত যেতিয়া যিটো আমাৰ এটা কটনত যিটো এটা কালচাৰ এটা আছে আমাৰ যিটো ষ্টেজ ৰেগিং যিটো ফাইনেল দিনাখন কৰে সেইদিনাখন এনেকৈ চব ষ্টুডেণ্ট আহি আছে গোটেই ষ্টুডেণ্ট বডি বহি আছিলে হঠাৎ ছেকেণ্ডত দেখোন ৰিনিকি ভূঞা শৰ্মা বুলি কয় মাতি লৈ গ'ল ষ্টেজৰ ওপৰলৈকে আৰু সেইখিনি সময়ত মই টেনিছ খেলা আছিলোঁ আই ৱাজ এ নেশ্যনেল প্লেয়াৰ তাৰপিছত মোক ক'লে আহাচোন তুমিতো টেনিছ খেলা তাৰপিছত তুমি টেনিছ কেইটামান শ্বট মাৰি দেখুৱাচোন মই বোলো দাদা কেনেকৈ কৰিম কৈছে নহয় তুমি যেনেকৈ খেলা কোৰ্টত মাৰে তাৰপিছত এটাক নেট বনালে মই টেনিছৰ ছাৰ্ভিচ মাৰিলোঁ তাৰপিছত সেনেকেই লাইফ গট ষ্টাৰ্টেড তাৰপিছত গতানুগতিকভাৱে আৰু সেনেকৈ মানে এতিয়া প্ৰপ'জ কোনে কৰিলোঁ হেৰিটো মানে ইট ৱাজ এ মিউচুৱেল লাইকিং তাৰপিছত আজিলৈকে বিশ্বাস কৰা মানে মানুহে মিছা কথা বুলি ক'ব আমাৰ এফেয়াৰ ষ্টাৰ্ট হৈ গ'ল কিন্তু আই লাভ ইউ বুলি আগতে নহ'ল উই নেভাৰ ছেড আই লাভ ইউ ইন ফ্ৰণ্ট কিন্তু এফেয়াৰটো ষ্টাৰ্ট হৈ যোৱাৰ পিছত উই ৱাৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড কিন্তু কেতিয়াও আই লাভ ইউ যিটো ফৰ্মেল আমাৰ হেৰি আছিলে কেতিয়াও সেইটো দি ষ্টাৰ্ট হোৱা নাই ফাৰ্ষ্ট গিফ্টটো সি সুধিবও নাজানে ভালকৈ কি লাগিব
ভেৰি ডিফাৰেণ্ট টাইপ অফ মানে সদায় সেই সৰুৰ পৰা সি যিহেতু 10 বছৰ বয়সৰ পৰা সদায় পলিটিকেল হেৰিৰ লগতে আছে মই সদায় কওঁ আমি সেই লাভ কৰি মানে যেতিয়া when we go out for a dating it was a community dating এগালমান ল'ৰাও লগতে লৈ যায় লাজেই কৰে নে কি কৰে মই নাজানিছিলোঁ তেতিয়া মই ইমান আমি কি এনেকেই সদায় কৈছে নহয় না হম কথা পাতিম কিবা পাতিম কিন্তু বাট সদায় এটা গ্ৰুপ এটা আছিলে তাৰপিছত সিও সেই একেলগে 3-4টামান লৈ আহে মই 2-3টা তাৰপিছত আকৌ এখন ৰেষ্টুৰেণ্টতে আকৌ 2টা ছাইডত আকৌ ছাইডত যাওঁ বাকীখিনি ৰখি থাকে তাৰপিছত আকৌ ওলাই আহোঁ আকৌ সেনেকৈ আহি আছোঁ তেওঁ আপোনাক আৰু এষাৰ কথা ক'ব বিচাৰিছে ঘৰত থাকিলে এই কথাষাৰ তেওঁ কোৱা নহয় সেইকাৰণে আজি ৰাজহুৱাভাৱে তেওঁ এষাৰ কথা ক'ব আমি দৰ্শকসকলকো দেখুৱাব বিচাৰিছোঁ আপুনিও শুনক এটা মই আজিলৈকে মোক যেতিয়া মানুহে সোধে হিমন্তক তুমি লগ পোৱা জানো মই মুখেদি কেতিয়াও নামাতোঁ কাৰণ কি হয় হি ইজ আ ভেৰি গুড হাজবেণ্ড এজ ৱেল এজ আ গুড ফাদাৰ মানে কি হয় মানুহে ভাবে কি 24 ঘণ্টা থাক কিন্তু এটা পাকত কিবাকে হ'লেও আহি ঘৰলৈকে আহি অলপ সময় কিন্তু দি থৈ যায় দে সেইখিনি মানে আজিলৈকে মোৰ কমপ্লেইন টাচুট এতিয়ালৈকে হোৱা নাই সব ভৱিষ্যতেও নহয় বুলি আশা কৰি আছোঁ আৰু চাওঁ কিমানটো ভগৱানে টানে আৰু কৰি মই ক'ব নোৱাৰোঁ কেতিয়াও মিনিষ্টাৰ বুলি ঘৰত আমাৰ ৰিলেশ্যনটো কেতিয়াও হেৰিটো আৰু আজিলৈকে সেইটো সিও মেইনটেইন কৰি আছে আৰু সেইটো যাতে মেইনটেইন হৈ থাকে সেইটোৱে আৰু ফেমিলি ইজ ফেমিলি বাকী যিটো সদায় আৰু মই মানে অকণমানো পাৰ্টিকুলাৰ যে ফেমিলি লাইফটো অকণমান সময়ে দিয়ক কিন্তু ফুল ফ্লেজেডলি থাকিলে সেইটোৱে আৰু সি কৰিও আছে কিন্তু দে বেচেৰা চেষ্টা কৰে আমি আশা কৰিছোঁ দৰ্শকসকল ইমান সুন্দৰ কিছু কথা বাইদেৱে কৈছে দাদাৰ বিষয়ে এইটো আচলতে সুন্দৰ প্ৰেম ব্যস্ততা বহুত আছে আমাতকৈ হাজাৰ গুণে ব্যস্ত হিমন্তদা কিন্তু তাৰ মাজতে তেওঁ পৰিয়ালকো অকণমান সময় দিয়ে আৰু তেওঁৰ পত্নীয়ে সকলো স্মৃতি খুব সুন্দৰকৈ ৰাখিছে আমাৰ দৰ্শকসকলক কৈছে তাৰ বাবে এই সুযোগতে তেওঁলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনে বহু ঘটনা আছে তাৰ পৰা এটা বিশেষ ঘটনা দেখুৱাব বিচাৰিছোঁ 89ৰ পৰাই তেওঁলোকৰ প্ৰেম আৰু তেওঁলোকৰ মানে প্ৰেমত সদায় প্ৰেম এটা ধৈৰ্যৰ পৰীক্ষাও হয় কিন্তু তেওঁলোকৰ প্ৰেমত ধৈৰ্যৰ পৰীক্ষা আৰম্ভণিৰ পৰাই আছিল কাৰণ তেওঁ আছিল এটা পদবীত আছিল গতিকে তেওঁ পদবীৰ মৰ্যাদা ৰাখি কাম কৰিবলগীয়া হয় আৰু ইফালে ৰিণিকী আছিল ঘৰত তো ঘৰৰ পৰা ওলাই অহাও ইমান ইজি নহয় গতিকে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবলগীয়া হয় আৰু ওলাই আহিবৰ কাৰণেও এটা ধৰক ইম'শ্যনেলি কম্পেল কৰা যায় ইম'শ্যনেল অত্যাচাৰ বা যিটো কোৱা হয় এইটো কৰি পেলাই মানে এনেকুৱা হৈছে যে ৰিণিকীক মই ফোন কৰিছোঁ কাইলৈ এইটো বাৰ্থডে আমি তেওঁৰ বাৰ্থডে পাতিম ৰেম্বুলত তুমি ইমানটা বজাত আহিবা তো আহি পেলাই পাইছে সি গিফ্ট চিফ্ট লৈ তাততো বহি আছোঁ অকল আমি দুজন মানুহ তাৰপিছতে মই লাহেকৈ মোৰ কিবা এটা কাম মনত পৰি আঁতৰি আহিছোঁ দুজন অলপ সময় বহিছে গৈছে আৰু পাছত বেচেৰি এটা চাৰ্টৰ কাপোৰ আৰু পেণ্টৰ কাপোৰ লৈ আহিছে গিফ্ট বাৰ্থডে গিফ্ট চাৰ্টটো মই চিলালোঁ পেণ্টটো তেওঁ চিলালে এই মুহূৰ্তত আৰু এটা প্ৰশ্ন সুধিব মনত আছে মানে মোৰ মনত পৰিছে আপুনি যেতিয়া বাইদেউক চাবলৈ গৈছিলে সেইখিনি সময়ত চাইকেল আছিলে চাইকেল লৈ প্ৰেমিকাৰ ঘৰ 10 বাৰমান অহা যোৱাৰ এটা ট্ৰেণ্ড এতিয়াও আছে কিন্তু তেতিয়া চাইকেল আছিল কিন্তু এবাৰ আপুনি এখন স্কুটাৰ কাৰোবাৰ পৰা লৈ আপুনি বাইদেউক চাবলৈ গৈছিলে ৰিণিকী বাইদেউ মনত পৰিছে নেকি কথাটো এনেকুৱা মোৰ গান্ধী বস্তিত ঘৰ আছিলে তেতিয়া গান্ধী বস্তিতে আমাৰ প্ৰতিদিন কাকতৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা বা গোটেই পৰিয়ালটো তাতে আছিলে মই প্ৰায়ে জয়ন্তদাৰ তাত যাওঁ জয়ন্তদাৰ তাত গৈ কওঁ যে কিবা এটা কামত যাব লাগে বুলি জয়ন্তদাৰ পৰা মই স্কুটাৰখন লৈ লওঁ লৈ পেলাই কেতিয়াবা এদিন কেতিয়াবা দুদিন কেতিয়াবা 3 দিনলৈকে নাহোঁ মানুহজনে কিন্তু বিয়েৰো কৰিছিল মোক ইমান গালি গেলাজ নিদিছিলে লৈ গ'লে আৰু সেই স্কুটাৰৰ মাজত কেতিয়াবা ৰিণিকীও উঠি যায় কেতিয়াবা মোৰ লগৰ ল'ৰা এটা জেগাত 4টাও উঠি ঘূৰি থাকে আৰু মানুহে আহি জয়ন্তদাৰ বহুত বন্ধু আহি খবৰ দিয়ে যে হিমন্তই তোৰ স্কুটাৰখনত 3টামান উঠাই লৈ ঘূৰি ফুৰিছে বুলি তেতিয়া মোক গালিও দিয়ে কিন্তু গালি দিয়া মই প্ৰত্যেকবাৰে ভাবোঁ আজি এই চাবিটো দি থৈ গ'লোঁ আৰু অহাবাৰ নিদিব কিন্তু 7 দিনমান পিছত আকৌ বুদ্ধি কৰি তেলাই তোলাই মই আকৌ স্কুটাৰখন লৈ যাওঁ গতিকে জয়ন্তদাৰ এখন স্কুটাৰ আছিল আৰু জয়ন্তদাৰ স্কুটাৰখন আধা ময়ে ভাঙিলোঁ সেইটো সময়ত সেইখিনি সময়ত আৰু এটা কথা আপুনি স্কুটাৰতে ৰিণিকী বাইদেউক ফুৰাবলৈ নিছিলে মনত পুৰা শ্বিলঙলৈকে নংপুলৈকে তাৰপিছত
চেৰাপুঞ্জীলৈকে কিমানবাৰ স্কুটাৰত গৈছোঁ হিচাপ নাই কেতিয়াবা জয়ন্তদাই ৰাস্তাত দেখে ফুটপাথৰ পৰা চাই থাকে আমি গৈছোঁ তেওঁৰে স্কুটাৰ তেওঁ খোজকাঢ়ি গৈ আছে আমি ঘূৰি আছোঁ এনেধৰণৰ আৰু বহু কথা আছে দৰ্শকসকল চাই থাকক আমাৰ এই বিশেষ অনুষ্ঠান এটা বিৰতিৰ পিছত আমি পুনৰ আহি আছোঁ এটা সময় বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আমি ক'ব বিচাৰিছোঁ সেই সময়খিনিৰ কথা যিখিনি সময়ত তৰ্ক প্ৰতিযোগিতাসমূহ হয় আৰু হিমন্তদাই বিভিন্ন তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু প্ৰথম প্ৰায় হয় দ্বিতীয় খুব কমেই হয় আৰু সেই সময়ত আপোনাতকৈ ওপৰৰ দাদাজনেও তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল কেনেকৈ দেউতাই দুইটা ৰুমতে দুইজনক সাজু কৰিছিল যেতিয়া আমাৰ ডিবেটৰ চিঠি আহিলে একাডেমি স্কুলত অহাৰ লগে লগে ছাৰহঁতে আমাক দুটাক মাতি লৈ যায় তই ফৰ হবি তই এগেইনষ্ট হবি তেতিয়া আমাৰ হাতত একো উপায় নাথাকে যে আমি দুইটাই যাম আমি দুইটাই ঠিক কৰি লওঁ যে তই ফৰ দ্য মোশ্যন কবি মই এগেইনষ্ট দ্য মোশ্যন ক'ম কিন্তু যিকোনো কাৰণতে নহওক আকৌ আমি কাৰ পৰা স্ক্ৰিপ্টখন লিখাম বা পইণ্ট কাৰ পৰা লিখিম দেউতাৰ তাতে যাব লাগে গতিকে দেউতাই ফৰ দ্য মোশ্যনটো লিখি দিয়ে দেউতাই এগেইনষ্ট দ্য মোশ্যনটো লিখি দিয়ে কিন্তু দেউতাই মোক বেছি ভাল পাইছিলে কাৰণে সদায় মোৰ ফালে পইণ্টছ কেইটা বেছি ভালকৈ আহিছিলে আৰু ফাৰ্ষ্টটো মই হৈ গৈছিলোঁ গৈ পেলাই গুৱাহাটীত আমি সেই সময়ত সি আৰু মই একেলগে স্কুলত থকা সময়লৈ আমি একেলগে গুৱাহাটীৰ মানে বিভিন্ন আমি তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ কামৰূপ একাডেমি স্কুলক প্ৰায়েই সি আৰু মই আমি দুয়োটাই মিলি প্ৰতিনিধিত্ব কৰিছিলোঁ বহু সময়ত দুয়োটাই একেলগে মিলি সি হয়তো প্ৰথম হৈছে মই দ্বিতীয় হৈছোঁ নহ'লে মই প্ৰথম হৈছোঁ সি দ্বিতীয় হৈছে আৰু আমাৰ স্কুলে শ্ৰেষ্ঠ দলৰ সন্মান পাইছে শৈশৱৰ আৰু কথা মনত পৰে যেতিয়া আমি তৰ্ক প্ৰতিযোগিতাৰ মানে কথা ক'লেই আমাৰ দেউতাৰ কথা মনলৈ পৰে কেতিয়াবা আনকি এনেকুৱাও হৈছে যে সি হয়তো সপক্ষে মই হয়তো কি কয় আনটো পক্ষত ভাগ লৈছোঁ আৰু আমাৰ দুয়োটাকেই আমাৰ স্ক্ৰিপ্টখন আমাৰ খচৰাখন প্ৰস্তুত কৰি দিছে আমাৰ দেউতাই আৰু হয়তো মানে ঘৰৰ কি কয় যে মানে এটা ৰুমত সি হয়তো সেইখন প্ৰতিযোগিতাৰ কাৰণে প্ৰস্তুত হৈছে আৰু আনটো ৰুমত হয়তো মই হৈছোঁ মোৰ স্ক্ৰিপ্টখন সদায় দেউতাই ভালকৈ লিখে আৰু মই একচুৱেলি দেউতাই স্ক্ৰিপ্টখন লিখাৰ পিছতো দেউতাক মই ধৰি থাকোঁ যে এইটো কি হ'ব আৰু খালি কেতিয়াবা মোৰ কি হয় মই আৰু ভাল কৰিব পাৰোঁ কিন্তু আগদিনাৰ ডিবেটিং কম্পিটিশ্যন মই ৰাতি 12টালৈকে মই স্ক্ৰিপ্টখন নাচাওঁ মই ৰাতিপুৱা 5টাত উঠি আৰম্ভ কৰোঁ সেইকাৰণে কেতিয়াবা মই ফাৰ্ষ্ট পালেও মোৰ ছেটিছফেকশ্যন লেভেলটো নহয়গৈ তেতিয়া আমাৰ অমৰজ্যোতি চৌধুৰী ছাৰ দিলীপ বৰুৱা ছাৰ অৰূপজ্যোতি ছাৰ আমাৰ এনেকৈ গুৱাহাটীত এটা ডিবেটিঙৰ বহুত ভাল পৰিৱেশ আছিলে আৰু প্ৰত্যেক মাহতে ক'ৰবাত ডিবেটিং কেতিয়াবা আজি যোৰহাটত ডিবেটিং কৰিব গৈছোঁ কেতিয়াবা নগাঁৱত কেতিয়াবা গুৱাহাটী ইউনিভাৰ্চিটিত ইয়াৰ মাজতো এই গোটেই ঘটনা প্ৰবাহৰ মাজতো আন্দোলন ক্ৰিকেট নাটক এইবিলাকৰ মাজতো গোটেই অসমখনত ডিবেট কৰিও থাকোঁ আজিও মই জীৱনত সেইটো মোৰ সাফল্য বুলি ভাবোঁ যে আমাৰ কটন কলেজৰ যিখন মাণিক চন্দ্ৰ বৰুৱা ডিবেট সেইখনে মানে ডিবেটিঙৰ হায়েষ্ট কোনোবাই যদি সেইখন ডিবেটিঙত জিকে আৰু বেলেগ জিকিব নালাগে আৰু সাধাৰণতে MCB ডিবেট বুলি কওঁ যে MCB ডিবেটত কোনোবাই জিকিলে বেলেগ ডিবেট নকৰেও বাকী ডিবেটবোৰ তেওঁৰ কাৰণে সৰু হৈ যায় গতিকে কটন কলেজৰ MCB ডিবেটত মাণিক চন্দ্ৰ বৰুৱা ডিবেটিঙত মই 3বাৰ একেলগে ফাৰ্ষ্ট হ'লোঁ আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ যি ইয়থ ফেষ্টিভেলত ডিবেটিং কম্পিটিশ্যন হয় তাতো মই 3বাৰ একেলগে গ'ল্ড মেডেল পালোঁ গতিকে ডিবেটিঙৰ ক্ষেত্ৰত যিমানখিনি ওপৰত যাব পাৰি সিমানখিনি ওপৰলৈকে যোৱাৰ সৌভাগ্য হৈছিলে কিন্তু ফাউণ্ডেশ্যনটো মোক দেউতাই বনাই দিছিলে আৰু দেউতাই মোক খুব আন্তৰিকতাৰে আবৃত্তি কৰিব শিকাইছিলে বেলেগৰ কবিতা নহয় দেউতাই নিজে লিখা কবিতাবোৰ মোক আবৃত্তি কৰিব শিকাইছিলে মই বেলেগৰ কবিতা আবৃত্তি কৰিব নোৱাৰোঁ মানুহে ডাঙৰ যেনেকৈ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু ৰাভা খুব ভাল আছে সেই কবিতাবোৰ মই আবৃত্তি কৰিব নোৱাৰোঁ কিন্তু দেউতাৰ কবিতাবিলাক মই আবৃত্তি কৰিব যেতিয়া মই কৰোঁ তেতিয়া মোৰ মনটো বহুত ভিতৰত সোমাই যায় আমি যদি এই মুহূৰ্তত এটা তেনেধৰণৰ স্মৃতি অকমান
মানে এটা স্মৃতি এটা কবিতা এটা মই এটা লাইন কৈছোঁ দেউতাৰ গোটেই কবিতাবিলাক আছিলে যে শৰতৰ সেন্দুৰীয়া আলিৰে সোণৰ চামুচ মুখত লৈ মই জন্মগ্ৰহণ কৰা নাই এনেকুৱা ধৰণৰ দেউতাৰ কবিতাবিলাকত এটা বেলেগ ধৰণৰ ঠাঁচ আছিলে গতিকে সেই কবিতাবিলাকে এটা জীৱনৰ প্ৰেৰণাও আছিলে আমাৰ দেউতাৰ কবিতা কিতাপখিনি পঢ়িলে তাৰ মাজত মই মোৰ নিজৰ জীৱনটো বিচাৰি পাওঁ প্ৰত্যেকটো কথা অসম আন্দোলনক লৈ দেউতাই লিখা কবিতা পৰৱৰ্তী সময়ত 77ত যেতিয়া ইন্দিৰা গান্ধীয়ে দেশত জৰুৰী অৱস্থা দিছিলে তেতিয়া কাৰাভান নামৰ পেপাৰ এখন আছিলে তাতে দেউতাই এটা কবিতা লিখিছিলে ইন্দিৰা গান্ধীৰ এগেইনষ্টত তেতিয়া দেউতা চাকৰি কৰি আছিলে যেতিয়া ইমাৰ্জেঞ্চিও আছিলে দেউতাই পিনাকি নামত লিখিছিলে সেইবিলাকে পলিটিকেল যিটো ফাষ্ট ট্ৰেইনিং যে এটা পলিটিক্সত ধাউতি সেই ধাউতিটো দেউতাৰ পৰাই পাইছিলোঁ 77ত ইলেকশ্যনৰ ৰিজাল্ট দেউতাই ৰেডিঅ'ত শুনি থাকে কোনে কাক হৰুৱালে মোক লগত বহুৱাই শুনি থাকে গতিকে এই যিখিনি বেয়াখিনি দেউতাৰ নহয় যিখিনি ভালখিনি কিবা যদি মোৰ গাত আছে সেই গোটেইখিনি মোৰ দেউতাৰ সৰ্বস্ব অৱদান গতিকে মই নিজক ভাবোঁ যে ভালখিনি দেউতাই দিয়া বেয়াখিনি মই নিজে গ্ৰহণ কৰা দাদা আমাৰ অনুষ্ঠানটি সামৰিবৰ সময় হৈ পৰিছে হাতত কম সময় আছে কিন্তু তাৰ মাজতে আৰু এটা প্ৰশ্ন আপুনি সকলোখিনি বস্তু ইমান ধুনীয়া বেলেঞ্চত লৈ যায় আপুনি অকমান আগতে প্ৰশ্নত কৈছে যে এটা সময়ত আপুনি বহু কাম কৰিব পাৰে আপুনি কেনেকৈ গোটেইখিনি কৰিব পাৰে আপুনি নিজকে কেনেকৈ প্ৰিপেয়াৰ কৰে মই নিজেও নাজানো এতিয়া এই মুহূৰ্তত মোৰ ছোৱালী হোষ্টেলত থাকে অলপ আগতে মই ছোৱালীৰ লগত কথা পাতিলোঁ ল'ৰা কালি হোষ্টেললৈকে যাব গতিকে তাৰ চিন্তাটো মূৰত চলি আছে মই নাজানো শুই থাকোঁতে ভাবি থাকোঁতে মোৰ 10টামান টপিক একেলগে আহি থাকে এটা টপিক মোৰ নাহে কেতিয়াবা মই ভাবোঁ যে এটা টপিক অহাটো ভাল কিন্তু 10টামান টপিক মোৰ মূৰত আহি থাকে সেইকাৰণে মই কিবা গ'লেও এফালেদি মোবাইলটো চাই থাকিম এফালে কম্পিউটাৰটো চাই থাকিম এফালে গৈয়ে অফিচত বহি কিটো কৰিম তাৰো চিন্তা কৰি থাকোঁ 8টামান চিন্তা মূৰত একেলগে আহি থাকে এটা চিন্তা মূৰত নাহে গতিকে মই মোৰ ল'ৰা ছোৱালীকেইটাক কিন্তু শিকাই থাকোঁ যে এটা চিন্তা মূৰত আনিবি কাৰণ মোৰ 8টামান চিন্তা মূৰত বহি থাকে এতিয়া আপোনাৰ লগত কথা পাতি থাকোঁতেও আৰু 10টা চিন্তা মোৰ মূৰত নিজে নিজে আহি আছে কিন্তু সেইটো ইমান ভাল নহয় ডেট ইজ নট এ ভেৰি গুড হেবিট এটা চিন্তাত থাকিলে মানুহ ফ'কাছ হৈ থাকে মোৰ বহুত চিন্তাকেইটা মূৰত আহি থাকে এইখিনি সময়ত আপোনাৰ কেতিয়াবা সকলো এৰি পেলাই কি আটাইতকৈ কৰিব মন যায় একো বেলেগ নহয় এতিয়া বিশেষ একো কৰিব নাযায় এতিয়া এইবাৰো যে মই ৰাজনীতিত আহিছোঁ মন্ত্ৰী হৈছোঁ ভেৰি ৰিলাক্টেণ্টলি এতিয়া মোৰ মানে পিচফুলি ক'ৰবাত গৈ গীতা ভাগৱত ভাল কৰি ক'ৰবাত 10 বছৰ 20 বছৰ জীৱনৰ বাকী 30 বছৰ যি আছে এতিয়া কিবা কাৰণত মোৰ কামৰ প্ৰতি যিটো ইচ্ছা আছিলে 2011 চনলৈকে মই ভেৰি অনেষ্টলি কৈছোঁ সেইটো মোৰ কমি গ'ল মোৰ নোহোৱা হৈ গ'ল কাৰণ যোৱা 2011ৰ পৰা 14 চন বিশেষকৈ 14ৰ পৰা 16 চন এই দুবছৰত মোৰ জীৱনলৈ কিছুমান ভাবিব নোৱাৰা পৰিৱৰ্তন আহি গ'ল মই আগতে মাছ মাংস খাইছিলোঁ এতিয়া মই মাছ মাংস খাব নোৱাৰা হ'লোঁ মই ভেজিটেৰিয়ান হৈ গ'লোঁ আগতে মোৰ কেতিয়াবা মুখেদি মানুহক গালি ওলাই গৈছিলে এতিয়া মই মানুহক গালি দিব নোৱাৰা হৈ গ'লোঁ যিটো মোৰ এতিয়া কাম কৰোঁতে অসুবিধা হৈছে মই এতিয়া মোক কোনোবাই কৈছে মেডিকেলত গৈ আগত হিমন্ত বিশ্ব শৰ্মাই চেকিং কৰিব লাগে গালি দিব লাগে কিন্তু মোৰ এতিয়া এইটো মই নোৱাৰা হৈ গ'লোঁ কিবা কিবি কাৰণত মোৰ জীৱনত যোৱা 2টা বছৰত এটা চিন্তাধাৰাত এটা বহুত বেছি পৰিৱৰ্তন আহি গ'ল এতিয়া মই বিচাৰোঁ যে ক'ৰবাত যেন গৈ পেলাই বিশেষকৈ অলপ য'ত ধৰ্মৰ আলাপ আলোচনা হৈ থাকে তাত 3-4 ঘণ্টা সময় বহি থাকি মই ভাল পাওঁ কিন্তু শুনিব মই বেয়া পাওঁ কোনোবাই মোৰ লগত একেলগে পাৰ্টিচিপেট কৰিব পৰা মানুহ হ'লে কাৰোবাৰ লগত কথা পাতি থাকিলে গতিকে এটা মোৰ ফেভাৰেট টপিকটো হ'ল কোনোবাই যদি গীতাৰ ওপৰত আলোচনা আৰম্ভ কৰে কোনোবাই যদি ৰামায়ণ মহাভাৰতৰ ওপৰত আলোচনা কৰে কোনোবাই যদি কীৰ্তন ঘোষা শংকৰদেৱ শংকৰাচাৰ্য কোনোবাই যদি মাধৱাচাৰ্য ৰামানুজম কোনোবাই যদি এই ধৰণৰ তাত্ত্বিক কথা আলোচনা কৰে তাত বহি থাকি মোৰ ভাল লাগে কিন্তু কণ্ডিশ্যন এটা মই শুনি থাকিব নোৱাৰোঁ মই ইকুৱেলি পাৰ্টিচিপেট কৰি থাকিব লাগে আৰু সেইকাৰণে বেচিকেলি যেনেকৈ মানুহৰ উইথড্ৰয়েল চিমটম থাকে মই ফাইট কৰি আছোঁ যে সেই চিমটমটো আহিব নালাগে
কেতিয়াবা এনেকেও মোক সেইটো কথাই কৈ থাকে চ' সেই ফেজটো মই অভাৰকাম কৰিব লাগিব এতিয়া মই আই এম আণ্ডাৰগয়িং ডেট ফেজ মানুহৰ হয়তো জীৱনত হয় মই ভাবোঁ যে উইথ দ্য এতিয়া আমাৰ 50 years হ'বগৈ গতিকে পৰিৱৰ্তন এটাই মই ভাবোঁ যে এইটো প্ৰত্যেক মানুহৰ জীৱনতে হয় গতিকে সেই ফেজ এটা মোৰ বৰ্তমান সেইকাৰণে মই বহুত বেছি আজিকালি মানুহক আগৰ দৰে যুঁজি বাগি হেৰি কৰি থাকিব মোৰ খুব দিগদাৰ কিন্তু বাট যেতিয়া আপুনি জগতত আছে দায়িত্ব কৰ্তব্য সেইটো পালন কৰিব লাগে সেইকাৰণে এই ফেজটো অভাৰকাম কৰিব লাগিব কিন্তু আমি যেহেতু এটা অনুষ্ঠান এটা দৰ্শকসকলৰ আগত লৈ আহিছোঁ যিটো দৰ্শকক যি অনুষ্ঠানে বহু দৰ্শকে এই অনুষ্ঠানটো চাই আছে তাৰ মাজত বহুত উঠি অহা চাম আছে হিমন্ত দা আপুনি যিখিনি ফাইট কৰিছে আপোনাক কাখৰ পৰা যোনে পাইছে খুব ভালকৈ জানিছে কিন্তু যোনে আপোনাক সঁচাই দূৰৰ পৰা হ'লেও আপোনাক বুজি পাইছে তেওঁ অনুভৱ কৰিব যে আপুনি জীৱনত কিমান ষ্ট্ৰাগল কৰিছে আপুনি এইমাত্ৰ যিখিনি কথা কৈছে কিছু কিছু মুহূৰ্তত আপুনি কৈছে আপুনি এৰি দিছে কিন্তু সেইটো কোৱা নাই মই কৈছোঁ যে মোৰ মনত আছে এতিয়াও 45 years যোনদিনাখন মোৰ হৈছিলে সেইদিনাখন মই টুইটাৰত নিজে নিজে মাৰি দিছিলোঁ আমাৰ পেপাৰবিলাক ভাবিলে কিবা বেলেগ বস্তু মোৰ কথাটো হ'ল জীৱনৰ মানুহৰ শৃংগলৈকে উঠে 45 yearsত 90 years আপোনাৰ জীৱন চ' 45 yearsত শৃংগৰ ওপৰত তাৰপিছত ইয়'ৰ ডাউনহিল জাৰ্ণি ষ্টাৰ্ট তাৰমানে আপুনি 0ৰ পৰা 45 বছৰলৈকে মানুহে জীৱনৰ সপোন দেখে 45ৰ পৰা 90লৈকে মানুহে মৃত্যুৰ ক্ষণ গণে এইটো হ'ল মোৰ জীৱনৰ ফিলচফি সেইকাৰণে মই উঠি অহা ডেকা ল'ৰাবিলাকক ক'ম যে যিমান জীৱনত ক্ৰিয়েটিভ আছে যিমান ভাল কাম কৰিব খোজোঁ যিমান পজিটিভ কাম কৰিব খোজোঁ উই শুড ট্ৰাই টু ফিনিছ ডেট বাই 50 কাৰণ 50ৰ পিছত নতুন জেনেৰেশ্যন এটা আহি যায় তেতিয়া মোৰ চিন্তাধাৰাবোৰ পুৰণা হৈ যায় নতুন জেনেৰেশ্যন নতুন চিন্তা আহে সেইকাৰণে মানুহে যে 20 বছৰ 40 বছৰত কোনোবাই ক্লাবত গ'ল কোনোবাই আড্ডা মাৰিলে কোনোবাই সময় নষ্ট কৰিলে মোৰ ডেকা ল'ৰাসকললৈকে পৰামৰ্শ যে 50 yearsটো এটা বাউণ্ডৰী বুলি ল'ব লাগে আৰু জীৱনত যিমান ভাল কাম কৰিব ইচ্ছা আছে আপ টু 50 yearsলৈকে কৰি ল'ব লাগে 50 year পিছত ভগৱানে টেক অভাৰ কৰে মানুহৰ জীৱনটো তাৰপিছত ক'ত কেনেকৈ যায় কোনোবাই ল'ৰা ছোৱালী চিন্তাত একো কৰিব নোৱাৰা হৈ যায় হয়তো ল'ৰা ছোৱালীটোক যেনেকৈ ভাবিছিল সি তেনেকৈ হোৱা নাই সেইটো চিন্তাত যায় কাৰোবাৰ ব্লাড চুগাৰ আহি যায় কাৰোবাৰ ডায়েবেটিছ আহি যায় কাৰোবাৰ হাড় আহি যায় কাৰোবাৰ সংসাৰৰ সমস্যা আহি যায় চাকৰিৰ সমস্যা আহি যায় তাৰপিছত লাহে 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 ভগৱানে মানুহক এটা বহুত প্ৰেছাৰ দিব আৰম্ভ কৰে গতিকে জীৱনৰ ভাল সময়খিনি ভাল কামখিনি মোৰ এডভাইচ ইয়ং জেনেৰেশ্যনলৈকে 0ৰ পৰা 20লৈকে পঢ়িব লাগে 5 বছৰৰ পৰা 20 বছৰলৈকে পঢ়িব লাগে 20 বছৰৰ পৰা 25 বছৰলৈকে নিজক সংস্থাপন কৰিব লাগে 25ৰ পৰা 50লৈকে জীৱনত যিমান সপোন আছে ভাল পজিটিভ কামবিলাক কৰিব লাগে কাৰণ 50 বছৰৰ পিছত জীৱনৰ আধাটো দায়িত্ব ঘৈণীয়েকৰ হাতত গুচি যায় গিৰিয়েকে গুচি যায় নিজৰ চিন্তাধাৰা 50-50 হৈ যায় হ'ব লাগে হোৱাটো স্বাভাৱিক দুদিন পিছত ল'ৰা ছোৱালীৰ মতে চলিব আৰম্ভ কৰিব লাগে নিজতকৈও যে এইটো মোৰ ল'ৰাই ভাল পাব নেকি মোৰ দেউতাই ক'ব দেউতা তই এইটো কাপোৰ পিন্ধ এইটো জোতা খোল নিজস্বতাটো 50 বছৰৰ পিছত লাহে লাহে নোহোৱা হৈ যায় সেইকাৰণে গোটেই ভাল কামখিনি 50 yearsৰ আগত কৰিব লাগে 50 বছৰৰ পিছত মানুহৰ বিৱৰ্তন আহে যেতিয়া তুমি 50 বছৰ পাবা তুমি গম পাবা তেতিয়া লাহে লাহে মানুহৰ কিছুমান বাতাবৰণ এটা পাৰিপাৰ্শ্বিকতাৰ মানুহৰ প্ৰভাৱত পৰে সেইকাৰণে আগৰ পৰাই আমাৰ হিন্দু ধৰ্মই বৰ্ণাশ্ৰমটো বিশ্বাস কৰিছিলে যে ব্ৰহ্মচাৰ্য গৃহস্থ বানপ্ৰস্থ সন্ন্যাস বানপ্ৰস্থ আৰম্ভ হয় 60ত সেইকাৰণে এই যিটো গৃহস্থৰ সময় সেই সময়ছোৱাত মানুহ মেক্সিমাম ভাল কাম কৰিব লাগে সেইকাৰণে মই ইয়ং জেনেৰেশ্যনক যাকে য'ত লগ পাওঁ তাতে মই কওঁ মদ খাই সময় নষ্ট কৰিব নালাগে জুৱা খেলি সময় নষ্ট কৰিব নালাগে অযথা বেয়া কামত সময় নষ্ট কৰিব নালাগে এভৰি মুভমেণ্ট নিজৰ দেউতাক মাকৰ আৰু সমাজৰ এই তিনিটা কামতে মনোনিৱেশ কৰি থাকিব লাগে বহুত ধুনীয়া কথা কৈছে দাদা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আমাক যথেষ্ট সময় দিছে আপোনাৰ আমি বহু দৰ্শকে নজনা বহু কথা আমি দৰ্শকসকলক জনাব পাৰিলোঁ তাৰ কাৰণে আপোনালৈ পুনৰবাৰ বহু বহু ধন্যবাদ
আৰু দৰ্শকসকল আজি আমাৰ এই বিশেষ অনুষ্ঠানটিৰ পৰা আমি বিদায় লোৱাৰ সময় হৈ পৰিছে আমি আশা কৰিছোঁ আজি আলোচনাটিৰ পৰা আপোনালোক সকলোৱে ভাল পালে বহু নজনা কথা জানিলে এনেধৰণৰ আৰু বহু গুৰুত্বপূৰ্ণ কথা আছিলে মনত কিন্তু আমি জানো যে তেওঁ আৰু আমাক সময় দিব নোৱাৰে ইয়াতে আমাৰ অনুষ্ঠানটি সামৰিব লাগিব পুনৰ এনেধৰণৰ আৰু সুন্দৰ অনুষ্ঠানলৈ আমি আহিম চাই থাকিব আমাৰ বিশেষ অনুষ্ঠান আজিলৈ মই মনালিছাই আপোনালোকৰ পৰা বিদায় লৈছোঁ নমস্কাৰ